হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেল মাজনী ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে এটা হেয়াৰ মাস্ক লৈ আহিছোঁ। এই হেয়াৰ মাস্কটো হোম ৰেমেডি হয়। এই হেয়াৰ মাস্কটোত 3টা বস্তু ব্যৱহাৰ কৰি আপোনালোকে এই হেয়াৰ মাস্কটো প্ৰস্তুত কৰিব পাৰিব। এই হেয়াৰ মাস্কটোত আমাক লাগিব মেথি, এল'ভেৰা আৰু নাৰিকল তেল। এই হেয়াৰ মাস্কটো ব্যৱহাৰ কৰিলে চুলি সৰা, চুলিত যিবোৰ আমাৰ উফি হয়, খজুতি হয়, এই সকলোবোৰ সমস্যাৰ পৰা আমি হাত সাৰি ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে ভালদৰে চেম্পু কৰি মূৰটো ধুই ল'ব। চাব যাতে আপোনালোকে কণ্ডিশ্যনাৰ ব্যৱহাৰ নকৰে, অকল চেম্পু দি পেলাইহে মূৰটো ধুব। এই হেয়াৰ মাস্কটো অকল মহিলাসকলৰ বাবে নহয়, সকলো পুৰুষে এই হেয়াৰ মাস্কটো ব্যৱহাৰ কৰিব। এতিয়া আৰু বেছি দেৰি নকৰাকৈ আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ বলকচোন। তিয়াই ৰখা মেথিখিনি এতিয়া কোমলিছে। মই আধা ঘণ্টামানৰ কাৰণে কোমলিবলৈ দিছিলোঁ। কোমল হৈ গৈছে। এতিয়া এই মেথিখিনি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। আৰু এটা কথা মন কৰিব, আপোনালোকে এই মেথি তিয়াই ৰখা পানীখিনিতে এই পেষ্টটো বনাব। পানীখিনি পেলাই নিদিব। পানীখিনি পেলাই দিলে যিখিনি মেথিৰ বেনিফিট থাকে সেই বেনিফিটখিনি নাইকিয়া হৈ যায়। এইখিনি ভালদৰে গ্ৰাইণ্ড হৈ গ'ল। এতিয়া মই ইয়াত এড কৰিম এল'ভেৰা। মই ইমানখিনি এল'ভেৰা উলিয়াই লৈছোঁ। অকণমান সৰহে হৈছে বাৰু, একো নাই, ঘৰৰে এল'ভেৰা যিহেতু আছে সেইকাৰণে মই অকণ সৰহকৈ লৈ লৈছোঁ। আপোনালোকৰ যদি ঘৰত এল'ভেৰা থাকে অকণমান সৰহকৈ লৈ ল'ব। মোৰ এই পেষ্টটো বনোৱা হৈ গ'ল। এতিয়া মই ইয়াত কোকোনাট অইল এড কৰিম। আপোনালোকৰ যিমানখিনি লাগে সেই জোখ অনুসৰি আপোনালোকে ইয়াত নাৰিকল তেলটো দি ল'ব। এতিয়া ভালকৈ মিক্স কৰি ল'ম। এতিয়া মই লগাবলৈ লৈছোঁ। চুলি গুৰিবিলাকত লগাইছোঁ, দেখিছেনে বাৰু? চুলি গুৰিত লগাব যাতে আমাৰ যিবিলাক সৰা চুলি বা যিবিলাক আমাৰ ফাংগাল ইনফেকশ্যন হৈছে সেই সকলোখিনি আঁতৰ হ'বৰ কাৰণে ভালদৰে চুলি গুৰিত লগাব। আপোনালোকৰ সুবিধা আছে যদি কাৰোবাক লগাই দিবলৈ ক'ব। মোৰ নাই বাবে মই নিজেই লগাইছোঁ। সেয়া চাওক, ভালকৈ মাছাজ কৰি কৰি ভালদৰে লগাই ল'ব আপোনালোকে চুলিৰ গুৰিত। চুলিত যদি কোনোবাই মাছাজ কৰি দিয়ে কেনেকুৱা ভাল লাগে, আৰু বেলেগ কি লাগিছে নহয় জানো? মেথি, এল'ভেৰা, নাৰিকল তেল এই সকলোবিলাক যদি আমি চুলিত প্ৰায় লগাই থাকিব পাৰোঁ, বহুত ভাল আমাৰ চুলিৰ কাৰণে। চুলি বৃদ্ধিত সহায় হয়, চুলি ঘন হয়, চুলি সৰা বন্ধ হয়, উফিৰ সমস্যাসমূহো দূৰ হয়। উফিৰ কাৰণে আমাৰ চুলি বেছিকৈ সৰে। সেয়েহে আমি যদি এই পেকটো আমি মাহত এবাৰকৈ লগাব পাৰোঁ তেতিয়া আমাৰ চুলিৰ কাৰণে বহুতেই ভাল। হেল্ল' এভৰিৱান, এতিয়া মোৰ এয়া চুলিখিনি ধুনীয়াকৈ শুকাই গৈছে। দেখিছে নহয়, এনেধৰণে শুকাবলৈ দিব। শুকোৱাৰ পিছত ঠাণ্ডা পানী দি ধুনীয়াকৈ মূৰটো ধুই দিব। চেম্পু ব্যৱহাৰ নকৰিব। চেম্পু ব্যৱহাৰ কৰিলে আমি যিখিনি বস্তু দিছিলোঁ তাৰ সেই বেনিফিটবিলাক নাইকিয়া হৈ যাব। সেইকাৰণে খালী পানী দি ধুনীয়াকৈ মূৰটো ধুই ল'ব। তাৰপাছত লগ পাই আছোঁ। এতিয়া মই ধুনীয়াকৈ মূৰটো ধুই আহিলোঁ। চুলিখিনি চুবলৈ ইমান কোমল লাগিছে নহয়, এল'ভেৰা জেল ইয়াত দিছিলোঁ যে সেইকাৰণে। মোৰ মানে কেইদিনমান নহয় মানে আজি প্ৰায় 6 মাহমানৰ আগতে ইমান চুলি সৰিছিলে। চুলি সৰা পতাপত মানে এইখিনি পূৰা এই এৰিয়াটো মোৰ পূৰা চুলি নাইকিয়া হৈ গৈছিলে কিন্তু মই এইবিলাক হোম ৰেমেডি কিছুমান নিজৰ ওপৰতে এপ্লাই কৰি এতিয়া চুলিখিনি অলপ অলপ গজিছে। সেয়েহে ভাবিলোঁ আপোনালোকৰ আগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আৰু বহুতো কিছুমান আছে হেয়াৰ কেয়াৰ, মই আপোনালোকৰ আগলৈ লৈ আহিম বাৰু। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহি আছোঁ। বাই বাই।